Hi guys, welcome back to my second channel Deepa's Vlog. To guys, বহুত ভাল ভিডিও চিডিও দিব পৰা নাই, গা চা একদম বেয়া। এতিয়াও গাটো বৰ্তমান ভালকৈ সুস্থ হোৱা নাই। তথাপি আপোনালোকৰ ওচৰত এটা টিকট মানে ভিডিঅ' লৈ আহিছোঁ, আপোনালোকৰ ওচৰত। তো গাইজ বহুতে কমেণ্ট কৰি দি থাকে যে কেনেকৈ পাম, মোক লাগিছিল। তো আপোনালোকলৈ এটাই ৰিকুৱেষ্ট, তো ইমান কমেণ্টবোৰ ৰিপ্লাই দিয়াও সম্ভৱ নহয়। তো আপোনালোকে এটা কাম কৰিব, তো আপোনালোকে ইয়াত এটা মই ডেছক্ৰিপশ্যনত এটা কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, নহ'লে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব। মানে আৰু আপোনালোকৰ যিযোৰ কাপোৰ ভাল লাগে সেইযোৰ কাপোৰৰ স্ক্ৰীনশ্বট ল'ব, আৰু স্ক্ৰীনশ্বটটো লৈ সেই নাম্বাৰটোত পঠাই দিব। আৰু তাত সুধিব পাৰিব পি কিমান বা প্ৰাইচটো কিমান, দাম কিমান, তেনেকৈ সুধি ল'ব। সুধি লৈ এনেকৈ যোগাযোগ কৰি অনলাইন পে'মেণ্ট হ'ব, আৰু অনলাইনেৰে কাপোৰটো পঠিওৱা হ'ব। তো সেনেকৈ আপোনালোকে কণ্টেক্টটো কৰি ল'ব। তো ৰিপ্লাই দিবলৈ সম্ভৱ নহয় বাবে এনেকৈ ভিডিঅ'টো বনালোঁ। আৰু এতিয়া আহক তেতিয়াহ'লে মেখেলা চাদৰ কেইযোৰ চাই লওঁ, আৰু খুব সোনকালে আপোনালোকে বুক কৰিব, কাৰণ বোৱা কাপোৰ সোনকালে চেল হৈ যায়, পিছত আপোনালোকক দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে জল্দি কাপোৰবোৰ লওক, হোৱাটছএপ কৰক, ঠিক আছে। খুব কম দিনৰ ভিতৰতে পাই যাব, 3-4 দিনৰ ভিতৰতে পাই যাব কাপোৰবোৰ।